হয় বৰ্তমান মই উপস্থিত আছোঁ সেৱা কাৰ্যালয়ৰ সন্মুখভাগত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিছু সময় পূৰ্বে আমি ষ্টুডিঅ'ৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ যে ভূগোলৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ খবৰ ইতিমধ্যে বিয়পি পৰিছে, কিন্তু সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা স্পষ্টীকৰণ প্ৰদান কৰিছে যে ভূগোলৰ যিখন প্ৰশ্নকাকত ভাইৰেল হৈছে সেইখন ভুৱা। 2021 চনৰ যিখন প্ৰশ্নকাকত আছিলে সেইখন প্ৰশ্নকাকত এডিট কৰি ভাইৰেল কৰা হৈছে বুলি বৰ্তমান সময়ত কোৱা হৈছে। কিন্তু এইখিনি সময়ত ডাঙৰ প্ৰশ্ন হৈছে 2021 চনত ক'ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিলে এইখন ৰাজ্যত। 2021 চনৰ কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা হোৱা নাছিলে এইখন ৰাজ্যত, কিন্তু 2021 চনৰ সেইখন প্ৰশ্নকাকত বৰ্তমান ভূগোলৰ ভাইৰেল কৰিছে বুলি কোৱা হৈছে। মই বামুণী মৈদামৰ সেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিব নালাগে, ভাল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ নকৰে, কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া পদপথত নবহি ক'ত যাব। যি ৰমেশ চন্দ্ৰ জৈন, নয়নজ্যোতি, তেখেতলোক ওপৰৰ পৰা কোনো ধৰণৰ নামি অহা ইয়াত দৃশ্যাংশ দেখিবলৈ পোৱা নাই, কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে বাৰে বাৰে কেৱল মাত্ৰ প্ৰতিবাদ কৰিছে, কোনো ধৰণৰ কিন্তু সঁহাৰি পাবলৈ সক্ষম হোৱা নাই সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা। 2021 চনৰ প্ৰশ্নকাকতখন ভাইৰেল হৈছে বুলি কৈছে, কিন্তু 2021 চনৰ ডাঙৰ প্ৰশ্নটো যে 2021 চনত অসমত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল জানো? শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সেই মন্তব্যটো দিব নে নয়নজ্যোতি ডাঙৰীয়াই দিব নে ৰমেশ চন্দ্ৰ জৈনে দিব? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে। কিন্তু এইখিনি সময়ত উল্লেখ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ কিয় বাৰে বাৰে এইদৰে হেতালি কৰা হৈছে, প্ৰশ্নকাকত বাৰে বাৰে ভাইৰেল হৈছে। মই কেমেৰা সহযোগী এবাৰ দেখুৱাই আছোঁ বৰ্তমান বামুণী মৈদামৰ পৰা কিদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে, এইসকলে ন্যায় বিচাৰিছে বাৰে বাৰে। ৰণোজ পেগু হাই হাই, ৰমেশ চন্দ্ৰ জৈন হাই হাই, নয়নজ্যোতি ডাঙৰীয়া নামি আহিব লাগে। এখেতলোকক যি দাবী কৰিছে সেই দাবীসমূহ পূৰণ কৰিবলৈ তেখেতে অনুৰোধ জনাইছে। আৰু বৰ্তমান সময়ত আমি দেখুৱাই আছোঁ বামুণী মৈদামৰ সেৱা কাৰ্যালয়ৰ সন্মুখভাগত দেখুৱাই আছোঁ এই দৃশ্যাংশ। কিদৰে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম তেখেতলোকে বৰ্তমান সময়ত তেখেতলোকে কৈছে যে ভূগোলৰ প্ৰশ্নকাকতৰ কথাটো ইতিমধ্যে স্পষ্টীকৰণ প্ৰদান কৰিছে সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা যে ভূগোলৰ প্ৰশ্নকাকত 2021 চনৰ আছে, কিন্তু অসমত 2021 চনত কোনো ধৰণৰ ভূগোলৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱা নাছিলে। বৰ্তমান সময়ত কিন্তু এটা ডাঙৰ বিষয় হিচাপে থিয় দিছে। বাৰে বাৰে কেৱল মাত্ৰ প্ৰশ্নকাকত ভাইৰেল হৈছে, প্ৰশ্নকাকত ভাইৰেল হোৱাৰ খবৰ ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰিছে, আৰু এইসকলে এতিয়া ৰাজপথত প্ৰতিবাদত বহিব লগা হৈছে। কোনো ধৰণৰ সঁহাৰি প্ৰদৰ্শন কৰা নাই সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা। আমি দেখুৱাই আছোঁ দৃশ্যাংশ সেৱা কাৰ্যালয়ৰ সন্মুখভাগৰ পৰা, কিন্তু ভিতৰৰ পৰা কোনো সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ বাহিৰলৈ মানুহ ওলাই অহা নাই, আৰু এইসকলৰ লগত কোনো ধৰণৰ কথা পতা আৰু মই পোনে পোনে ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব তেখেতলোকে বৰ্তমান সময়ত তোমালোকে যিটো বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছা, এই সময়ত কি ক'বা তোমাৰ সেৱা কৰ্তৃপক্ষ? মেট্ৰিক পৰীক্ষা অসমত হোৱা নাছিলে, সেৱা কৰ্তৃপক্ষৰ 21 চনৰ পেপাৰখন ভাইৰেল হৈছে। এতিয়া আমাৰ লগত এনেকুৱা হৈ আছে, আমাৰ লগত আমাৰ জীৱনটো খেলাটো হৈ আছে ন, আমাৰ লাইফৰ কথা আছে, আমাক পাছ কৰাবই লাগিব, পেপাৰ আমাক। আৰু যিহেতু তুমি ইয়াতে লিখি লৈছা পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক শাস্তি প্ৰদান কৰক, তেখেতলোকে এই যি ভাইৰেল হৈছে পেপাৰ তাৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? বাৰে বাৰে এতিয়া প্ৰতিবাদ কৰিব লাগিব তোমালোকে? প্ৰতিবাদ কৰি যেতিয়ালৈ আমাক নিদিব ন্যায় তেতিয়ালৈ কাৰণ আমি গোটেই বছৰ পৰিছোঁ, আমাৰতো ভুল নহয় না, লিক কৰি আছে বাচি গ'ল না, আৰু যোনে লিক কৰা পেপাৰবোৰ পাইছে সেইকাৰণে তেতিয়া কি হ'ব? আমি লেটাৰ পাম না, তেতিয়া আমাৰ কি হ'ব? আমাৰ ন্যায় লাগিবই। তোমালোকে আৰু পৰীক্ষা দিবা নে নিদিয়া নে সেইকেইটা পৰীক্ষাতে পাছ কৰাব লাগিব? সেইকেইটা লিক কৰিছিলে না আগৰ পিছত বোলে এইটো আগতে গম পাইছোঁ, হেৰি কৰিছোঁ বাতিল কৰাইছে। ছাত্ৰ ছাত্ৰীসকলে কৈছে যিকেইটা পৰীক্ষা আছিলে সেইকেইটা পৰীক্ষাতে তেখেতলোকক পাছ কৰাব লাগিব, আৰু কোনো ধৰণৰ তেখেতলোকে পৰীক্ষাত নবহে। আৰু আমি ইয়াতে যিসকল বৰ্তমান AJYCBৰ ফালৰ পৰা যিহেতু প্ৰতিবাদ বৰ্তমান সাব্যস্ত কৰি থকা হৈছে, মই তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। AJYCBৰ এগৰাকী কৰ্মকৰ্তা এজন আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত যিহেতু সেৱা কৰ্তৃপক্ষৰ কাৰ্যালয় সন্মুখত কেৱল মাত্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, এইসকলে ন্যায় পাব নাপায়, এইধৰণে প্ৰতিবাদ বহি থাকিব লাগিব। চাওক, তেওঁলোকৰ এটাই দাবী যে সেৱাৰ কৰ্তৃপক্ষ আহি পেলাই RC জৈন আহি পেলাই এটলিষ্ট 2 মিনিটছ তেওঁলোকৰ লগত কথাখিনি পাতক। তেওঁলোকৰ যিখিনি ডিমাণ্ড আছে, কাৰণ সকলোৰে বেলেগ বেলেগ ডিমাণ্ড আছে, তেওঁলোকে সকলোকে মাতি পেলাই নিনিয়ে, আৰু তেওঁলোকে লাখ লাখ ষ্টুডেণ্টক কিন্তু ৰিপ্ৰেজেণ্ট কৰি পেলাই ইয়াতে বহি আছে। আৰু এই পৰিস্থিতি কোনে সৃষ্টি কৰিলে? মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী যিসকল কেণ্ডিডেট হয় তেওঁলোক ঘৰত বহি পেলাই পঢ়ি থাকিব লাগিছিলে, কিন্তু চৰকাৰে বাধ্য কৰিছে আজি ৰাজপথত তেওঁলোকক এনেকৈ বহি থাকিবৰ কাৰণে। যেতিয়া আমাৰ লগত ডিছকাশ্যন কৰিছিলে তেতিয়া আমি কৈছিলোঁ যে আমাৰ লগত নহয়, ছাত্ৰ ছাত্ৰীৰ লগত ডিছকাশ্যন কৰক, তেতিয়া
আছিলে তেওঁলোকৰ চাগে এই পৰীক্ষা প্ৰক্ৰিয়াটোৰ ওপৰতে বা চিষ্টেমটোৰ ওপৰতে তেওঁলোকৰ এই ভৰসা উঠি যাব এনেকুৱা এটা হেৰেছমেণ্ট পাইছে তেওঁলোকে অকল টুইট যোগেৰে জনাই দিলেতো নহয় যে বাতিল হ'ল তেওঁলোকে যে প্ৰস্তুত হৈছিলে হয়তো এতিয়া তেওঁলোকে যেনেধৰণে প্ৰস্তুত হৈছে নেক্সট যেতিয়া পৰীক্ষা পাতিব তেওঁলোকে সেইটো মেণ্টেল ষ্টেবিলিটিত পঢ়িব নোৱাৰিব আৰু এটা কথা 2021 চনৰ যিখন পেপাৰ ভাইৰেল হৈছে বুলি কৈছে এখন শিক্ষা বিভাগে কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈছে 2021 চনত অসমত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল নেকি এইটোৱেতো বহুত ডাঙৰ এটা প্ৰশ্ন হৈছে যে 2021ত কৰোণা আছিলে সেই সময়তো মেট্ৰিক পৰীক্ষা হোৱা নাছিলে ইয়াৰ পৰা এটা কথাই গম পোৱা গৈছে যে সেৱা কৰ্তৃপক্ষই কিন্তু ক'ৰবাত নহয় ক'ৰবাত জড়িত আছে এই চিণ্ডিকেটটোৰ লগত এইটো হয়তো চৰকাৰেও জানে সেইকাৰণে RC জৈনক এতিয়ালৈ আওতালৈ অনা নাই সকলোৰে চাগে মিলি পেলাই এই ভাগটো যিটো হয় যে তেওঁলোকৰ কমিশ্যনৰ ভাগ সেই কমিশ্যনৰ ভাগটো চাগে সকলোৱে পায় সেইকাৰণে চৰকাৰেও নীৰৱ হৈ বহি আছিলে এই সন্দৰ্ভত ধন্যবাদ জনাইছোঁ এয়া আমি সেৱা কাৰ্যালয়ৰ সন্মুখভাগৰ পৰা আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইদৰে প্ৰতিবাদ বৰ্তমান সাব্যস্ত কৰি থকা হৈছে মই প্ৰতিবাদৰ দৃশ্যাংশ কিছু সময় দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে কেৱল মাত্ৰ এতিয়া সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা কেৱল মাত্ৰ বুজনি টুইট কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি দিব বাতিল কৰা হৈছে বুলি আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে যি প্ৰস্তুতি কৰিছে কোনো ধৰণৰ প্ৰস্তুতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হোৱা নাই বৰ্তমান সময়ত এইখিনি সময়ত ডাঙৰ লক্ষণীয় বিষয়টো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে দিন ৰাত একাকাৰ কৰি এইদৰে পঢ়ি দিন হাজিৰা কৰি তেখেতলোকে এই স্থানত উপনীত হৈছেহি কিন্তু বৰ্তমান সময়ত এইখন চৰকাৰে বাৰে বাৰে কেৱল মাত্ৰ ভেঙুচানিৰ বাহিৰে কেৱল মাত্ৰ উপহাস কৰাৰ বাহিৰে একেলোকক একো কৰা নাই কটকটীয়া নিৰাপত্তা বেষ্টনী দি ছাত্ৰ ছাত্ৰীক ৰাখিব নালাগে যাক ধৰিব লাগে তালৈ গৈ পুলিচে সেইখিনি ব্যৱস্থা কৰিব নোৱাৰে কাৰণ এইখন চৰকাৰে কেৱল মাত্ৰ আমাৰ সাধাৰণ জনতাৰ ওপৰত সাধাৰণ ছাত্ৰ ছাত্ৰীৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বাকীসকলৰ ওপৰত কৰিব নোৱাৰে মই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মই সহযোগী কিছু সময় ইয়াৰ পিছত আমি পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় মাগিম কিন্তু বাৰে বাৰে এটা কথা উল্লেখ কৰিব লাগিব 2021 চনত অসমত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল নে নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰানুজ পেগু ডাঙৰীয়াই এবাৰ টুইট কৰি দিয়ক আকৌ এবাৰ কওক 2021 চনত অসমত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি মই কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তদন্ত দিছে নহয় আমি আশ্বস্ত নহয় আমি বিচাৰিছোঁ ইয়াৰে CBI তদন্ত লাগে আৰু সেৱাৰ যি প্ৰাক্তন অধ্যক্ষ শান্তিৰাম হাজৰিকা সেইদিনা কৈছিল পৰীক্ষাৰ ধনৰ বিনিময়ত যদি পৰীক্ষাৰ নম্বৰ বঢ়োৱা কমোৱা কৰিব পাৰি তেওঁ যদি জানে এটা সময়ত তেওঁ সেৱা অধ্যক্ষ আছিল তেওঁকো তদন্ত আওতালৈ আনিব লাগে তেতিয়া গোটেইখিনি ৰহস্য ফাদিল হ'ব বুলি আমি জানিছোঁ আৰু চৰকাৰখনে আমি দেখিছোঁ ৰছী জ্বলি গ'লেও বল নাযায় বুলি কথা এষাৰ আছে তেওঁলোকে এই মুহূৰ্তলৈকে মানি ল'বলৈ তেওঁলোকে বিচৰা নাই এই মুহূৰ্তলৈকে তেওঁলোকে অতিকৈ লাজৰ কথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ প্ৰতি বছৰে এনেকুৱা ধৰণৰ কাৰ্যকলাপ এনেকুৱা ধৰণৰ বিসংগতি দেখা দি আছে সেৱাই এনেকুৱা ধৰণৰ বিসংগতি কৰি আছে কিন্তু এই মুহূৰ্তলৈকে আমি দেখিছোঁ যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ ওপৰত গোটেইখিনি দুখ জাপি দিলে শিক্ষকসকলৰ ওপৰত গোটেইখিনি দুখ জাপি দি তেখেতে নিজকে শিক্ষামন্ত্ৰী আৰু সেৱাৰ অধ্যক্ষক ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে অতিকৈ দুৰ্ভাগ্যজনক কথা নাপায় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ সোণোৱালী ভৱিষ্যতক লৈ এনেকৈ খেল কৰিব নাপায় আমি বিচাৰিছোঁ অনতিপলমে ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰক নৈতিক দায়িত্ব বুজি শিক্ষামন্ত্ৰীজনে এই মুহূৰ্তত পদত্যাগ কৰিব লাগে কাৰণ কিয় ছাত্ৰ ছাত্ৰী যিসকলে পৰীক্ষা দিব তেওঁলোকে ৰাজপথ উত্তাল কৰিব লগা হৈছে তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে সেয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যি মুহূৰ্তলৈকে ৰমেশ চন্দ্ৰ জৈনে সেৱাৰ অধ্যক্ষৰ গাদীৰ পৰা অপসাৰণ কৰা নহয় মুখ্যমন্ত্ৰীয়ে যি মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰীক ক'ব লাগিব যে পদত্যাগ কৰিব নাই সেইদিনা নিজেই কৈছে ৰুলছ ডাঙৰীয়া সেইকাৰণে আমি বিচাৰিছোঁ তেওঁ শান্তি হোৱাকৈ মনটো শান্তি হোৱাকৈ সন্তুষ্টিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ডাইৰেক্ট নিৰ্দেশ দিয়ক যে আপোনাক এই শিক্ষামন্ত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আমি বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীয়ে বিচাৰিছে আমি সেইকাৰণে আমাৰ যেতিয়ালৈকে এই দাবীসমূহ মানি নলয় সেৱাৰ নিয়ন্ত্ৰক পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰা নহয় সেই মুহূৰ্তলৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ অব্যাহত কিছু সময় পূৰ্বে যি ভূগোলৰ প্ৰশ্নকাকতখন স্পষ্টীকৰণ দিছে যে 2021 চনৰ আছিলে এখন এডিট কৰি বনোৱা হৈছে বুলি 2021 চনত অসমত মেট্ৰিক পৰীক্ষা হোৱাই নাছিলে নাই এইবোৰ সেৱাৰ চাওক সেৱাই সম্পূৰ্ণৰূপে খোৱা হৈছে আমি প্ৰত্যেকে জানিছোঁ সেৱাই এইবাৰ যি কেইটা পৰীক্ষা পাতিছে গোটেইকেইখন প্ৰশ্নপত্ৰ ফাদিল হৈছে এইবাৰ যোনবোৰ নম্বৰ পায় সৰ্বোচ্চ নম্বৰ পায় ষ্টেণ্ড কৰিব বা স্থান পাব তেওঁলোকৰ ওপৰতো সন্দেহৰ চকু যাব আমি সন্দেহৰ চকুৰে চাম তেওঁলোকে হৈ প্ৰশ্নকাকত ফাদিল হোৱা প্ৰশ্নকাকত পাইছিল নেকি ডাঙৰ প্ৰশ্ন এইটো ডাঙৰ প্ৰশ্ন মানসিক শান্তি নাই ছাত্ৰ ছাত্ৰীসকলে পৰিয়ালৰ সদস্যসকলে মানসিক শান্তি নোহোৱা হৈছে তেওঁলোকে আমাক ব্যক্তিগতভাৱে ফোন কৰি ৰাতি সময়ত কৈ কান্দি আছে ল'ৰা ছোৱালীবোৰে কান্দি আছে তেওঁলোকৰ একদম কি কৰিব তেওঁলোকৰ ভৱিষ্যত কোন দিশে তেওঁলোকে এতিয়া ভাবি পোৱা নাই যে আমি গোটেই বছৰটো কষ্ট কৰি আমি পঢ়িলোঁ আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা টুইট কৰি দিলে ৰাতি 10টা বজাত যে পৰীক্ষাৰ বিষয়টো বাতিল কৰা হৈছে অতিকৈ দুৰ্ভাগ্যজনক এটা টুইট কৰিলে দায়িত্ব সামৰিলে নহ'ব মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে ষ্টেপ ল'ব লাগিব তেওঁলোকে কাৰ নিৰ্দেশ দিব লাগিব সেৱাৰ অধ্যক্ষ যিয়ে অকৰ্মণ্য ৰমেশ চন্দ্ৰ জৈক তেখেতক সেই গাদীৰ পৰা অপসাৰণ কৰিব লাগে অন্তিপলমে আৰু নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰা আমি দাবী উত্থাপন কৰিছোঁ
আজি যিহেতু দিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে বহি সেৱা কৰ্তৃপক্ষই এখেতলোকক এইদৰে ভেঙুচালি কৰি থাকিবনে নে ওলাই আহি কিবা মন্তব্য প্ৰদান কৰিব সেৱাইতো এবাৰ নহয় চাওক আগতে কিছুমান ভুল কৰিছিলে সেই ভুলৰ পৰা সেৱা বোৰ্ডে কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰিলে যাৰ কাৰণে কিন্তু সেৱাই আজি এই প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে আজি চাওক প্ৰথমবাৰ যেতিয়া এই বছৰতে প্ৰথমবাৰ যেতিয়া কুৱেশ্যন পেপাৰ আউট হ'ল তেতিয়া কিন্তু ল'ৰা ছোৱালীসকল ওলাই অহা নাছিলে কিন্তু এটাৰ পিছত এটাকে যেতিয়া প্ৰশ্ন কাকত কেইবাটাও ফাদিল হ'ব ধৰিলে তেতিয়া কিন্তু ল'ৰা ছোৱালীসকলে ওলাই আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীকে HSLC কেণ্ডিডেট হয় HSLC এক্সামৰ কেণ্ডিডেট হয় সেই পৰীক্ষা বাতিল ল'ৰা ছোৱালীসকলে কিন্তু আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে সেৱা বোৰ্ডৰ সন্মুখত প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু এই প্ৰতিবাদ কৰিবৰ কাৰণে কিন্তু টোটেলি বাধ্য কৰাইছে অসম চৰকাৰে শিক্ষা বিভাগে সেৱা বোৰ্ডে কাৰণ এওঁলোকে আগতে কৰা ভুলৰ পৰা কোনো ধৰণৰ শিক্ষা নল'লে আগতে পেপাৰ ঘূৰাই খালে তাৰ পৰা শিক্ষা নল'লে আগতে কুৱেশ্যন পেপাৰ আউট হ'ল তাৰ পৰা শিক্ষা নল'লে যাৰ কাৰণে কিন্তু আজি এনেকুৱা ধৰণৰ একে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এটা কথা ক'ব লাগিব বৰ্তমান 2021 চনৰ প্ৰশ্ন কাকতখনক লৈ এতিয়া কোৱা হৈছে ভাইৰেল হৈছে 2021 চনৰ অসমৰ মেট্ৰিক পৰীক্ষা হোৱা নাছিলে হয় চাওক 2021 চনত মেট্ৰিক পৰীক্ষা হোৱাই নাই চব মেট্ৰিক পৰীক্ষা যেতিয়া হোৱাই নাই তেতিয়াহ'লে ভূগোল বিষয়ৰ প্ৰশ্ন কাকতকে কেনেকৈ ফাদিল হ'ব পাৰিলে তাতে নিশ্চয় এই সেৱা বোৰ্ডৰ কোনোবাই জড়িত আছে যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু এই ধৰণৰ প্ৰশ্ন ফাদিল হ'বলৈ সক্ষম হৈছে মানে সেৱাৰ বোৰ্ডৰ কোনোবা মানুহ সম্পূৰ্ণৰূপে জড়িত হৈ আছে যাৰ কাৰণে কিন্তু কুৱেশ্যন পেপাৰ ভূগোলৰ কুৱেশ্যন কাকতটো আউট হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে উচিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চবতকৈ ডাঙৰ কথা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো এটা ঘটনা সংঘটিত হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাতে নিজে যায় নিজে গৈ পেলাই হস্তান্তৰ কৰে কিন্তু এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ নীৰৱ হৈ আছে তেখেত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু যদিও যিকোনো ব্যৱস্থা গ্ৰহণ কৰিছে এইটো ব্যৱস্থা কিন্তু সঠিক নহয় মানে তাৎক্ষণিকভাৱে কিন্তু যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কোনোবাই বিজেপি দলৰ কিছুমান বিধায়কে যি ধৰণৰ টলুঙা মন্তব্য কৰিছে কংগ্ৰেছৰ বাবে বোলে কুৱেশ্যন আউট হৈছে অমুক দলৰ বাবে হৈছে তমুক দলৰ কাৰণে হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰী বিষয়া গোটেই আছে তাৰপিছতে কংগ্ৰেছৰ এজন বিধায়কে মিলি লগ লাগি পেলাই কেনেকৈ কুৱেশ্যন আউট কৰিব পাৰে তাক কিয় তদন্তৰ আওতালৈ অনা নহয় তাক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰশ্ন এইটো নহয়